আপোনাৰ হোৱাটছআপত এনেকুৱা এটা সেটিং আছে যি সেটিং যদি অন না থাকে হয়তো আপোনাৰ হোৱাটছআপ বেলেগে ইউজ কৰিব পাৰে সো হোৱাটছআপৰ এটো এটা ভেৰি ইম্পৰ্টেন্ট সেটিং হয় এই সেটিং আপুনি কিদৰে অন কৰিব যাতে আপোনাৰ হোৱাটছআপ বেলেগে ইউজ কৰিব নোৱাৰে কোনো ধৰণৰ মিস ইউজ নহয় এই সেটিং অন কৰাৰ কাৰণে আপুনি আপোনাৰ হোৱাটছআপৰ 3 ডটত ক্লিক কৰি লব 3 ডটত ক্লিক কৰাৰ পিছত ইয়াতে সেটিংত ক্লিক কৰিব সেটিংত ক্লিক কৰাৰ পিছত ইয়াতে একাউণ্টত ক্লিক কৰি লব একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াতে 3 নম্বৰত এটা আপুনি অপচন পাব টু স্টেপ ভেৰিফিকেশনত ক্লিক কৰি দিব তাৰ পিছত ইয়াতে এনেবল কৰি দিব অৰ্থাৎ এক্টিভ কৰি দিব এক্টিভ কৰাৰ পিছত ইয়াতে 6 ডিজিট এটা পিন দিব লাগিব যি পিন আপোনালোকৰ পাসওয়াৰ্ড হ'ব এই পাসওয়াৰ্ড যিমান টাইম লৈকে বেলেগ মোবাইলত আপুনি এন্টাৰ নকৰে সেই সময়লৈকে এই আপোনাৰ হোৱাটছআপ সেই মোবাইলত খুলিব নোৱাৰিব অৰ্থাৎ এইটো এটা পাসওয়াৰ্ড সো ইয়াতে এটা পাসওয়াৰ্ড এন্টাৰ কৰি দিব আৰু এই পাসওয়াৰ্ড আপুনি কনফাৰ্ম কৰি দিব তাৰ পিছত ইয়াতে ৰিকভাৰীৰ কাৰণে আপোনাৰ ইমেইল ইউজ কৰিব পাৰে ইন ফিউচাৰ যদি আপুনি আপোনাৰ যেটো পাসওয়াৰ্ড আছে এটো যদি পাহৰি যায় তেনেহলে আপুনি কোনটো ইমেইলত মেইল পাব বিচাৰিছে আপোনাৰ প্ৰাইভেচিৰ কাৰণে এই সেটিং ভেৰি ইম্পৰ্টেন্ট সো তাৰ পিছত শেষত ইয়াতে ডানত ক্লিক কৰি দিব আৰু আপোনাৰ যেটো টু স্টেপ ভেৰিফিকেশন আছে হেতু অন হৈ যাব তাৰ পিছত আপুনি এই টু স্টেপ ভেৰিফিকেশন অফ কৰি লব পাৰে পিন চেঞ্জ কৰিব পাৰে ইমেইল আইডি চেঞ্জ কৰিব পাৰে ইত্যাদি আদি চেঞ্জেস কৰিব পাৰে সো ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু ফ্ৰেণ্ডছ সকলৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ